ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখনৰ ডিজাইন কোনে কৰিছিল? উত্তৰ পিংগালী ভেংকলাই। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব এছিয়া মহাদেশ। নম্বৰ 3, ভাৰতৰ জাতীয় ফল কি? উত্তৰ আমলখি। নম্বৰ 4, ভাৰতৰ জাতীয় গছজোপাৰ নাম কি? উত্তৰটো হ'ব বনান্য গছ। নম্বৰ 5, বৰফেৰে নিৰ্মিত ঘৰটোৰ নাম কি? উত্তৰটো হ'ব ইগলু। নম্বৰ 6, ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? উত্তৰটো হ'ব গংগা নদী। নম্বৰ 7, কোনটো ৰং শান্তিৰ প্ৰতীক বুলি কোৱা হয়? বগা ৰংটো শান্তিৰ প্ৰতীক বুলি কোৱা হয়। বিশ্ব চাট নামেৰে জনাজাত ঠাইখনৰ নাম কি? উত্তৰটো হ'ব তিব্বত। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ ইন্দিৰা গান্ধী। 11, চন্দ্ৰত খোজ কঢ়া প্ৰথম পুৰুষজনৰ নাম কি আছিল? উত্তৰ নীল আৰ্মষ্ট্ৰং। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰটো হ'ব নীল নদী। 13, আটাইতকৈ ডাঙৰ কণী পৰা চৰাইজনীৰ নাম কি? উত্তৰ উট পক্ষী। 14, ভাৰতীয় ৰাষ্ট্ৰীয় জলজ প্ৰাণীটোৰ নাম কি? উত্তৰটো হ'ব নদীৰ ডলফিন। 15, পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম কি? উত্তৰ মাউণ্ট এভাৰেষ্ট।